দেবগণ মহামতি কাশ্যপ তনয় দেৱৰ অধিপতি মই দেৱ পুৰন্দৰ 33 কোটি দেৱতাৰ মই এক সত্যি সম্ৰাট মাতৃ মোৰ অদিতি জননী জগত ভগৱান বন্দিতা শুনা হয় দেৱগণ ব্ৰহ্মাৰ মুখৰ পৰা জানিব পাৰিছোঁ কাশ্যপৰ লগত গৈ মাতি দিদিয়ে জন্ম দিছিল দৈত্য মহাভয়ংকৰ দৈত্য নাম দিলে হিৰণ্যাক্ষ আৰু হিৰণ্য ওলাদন দেৱগণ ফুলৰ কি অঘটন ঘটে এই অমৰাৱতী দেৱতাৰ ভোগ কৰিব সেই পুৰি মৰিছে জানো দৈত্য মাতা দ্বিতীয় দেৱ উন্মাদিনী হৈ দেৱতাৰ অভিচিন্তি আৰু দৈত্যগুৰু আচাৰ্য পুত্ৰই নানাভাৱে কুমন্ত্ৰণাদি এই দানৱক দিছে বুলি দেৱৰাজ অতি সত্য কথা দীৰ্ঘানলে তপ্ত হৈ দৈত্য মাতা দ্বিতীয়